নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ দিন। আজি হৈছে আমাৰ এটা উৎসৱ, ৰঙৰ উৎসৱ হোলী, যাক আমি ৰঙেৰে খেল ধেমালি কৰোঁ বা খেলোঁ। কিন্তু এই ৰঙৰ উৎসৱ আচলতে কিমান প্ৰয়োজনীয়, এই ৰং ফাগুন মাহত গাত সানিলে কি হয়। গতিকে চাওকচোন, একেলগে হোলীও খেলোঁ আৰু মোৰ লগত চাব যাওঁ হোলী কেনেকুৱা কি চলি আছে। হোলী আচলতে হোলী বুলি ক'লে আমাৰ মনত আহে যে সৰুতে আমি খেলিছিলোঁ, বঢ়িয়া একদম তামাম সৰুতে মানে হোলী বুলি ক'লে মানে সৰুতে আমাৰ মনত আহিলে যে ইটোৱে সিটোক যিমান পাৰোঁ সিমান ৰং সানি দিয়া। আচলতে হয়, হোলীটো এনেকুৱা এটা উৎসৱ, যিটো উৎসৱত আমি সকলোৱে একেলগে ৰং দিয়াটো দৰকাৰ। আৰু ফাগুন মাহত এই ৰংটো আমাৰ খুবেই প্ৰয়োজন, কাৰণ ই বসন্ত হওক বা বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমাক হাত সৰাই বা বিভিন্ন ধৰণৰ ৰোগ নহয়। এই ৰংটো আচলতে ফাগুন মাহত আমি হোলীৰ দিনত হোৱাটো খুবেই প্ৰয়োজন। কিন্তু আজিকালি দেখা যায় যে এই ৰংটো মানে বজাৰত বিভিন্ন ধৰণৰ মেডিচিন উলিয়াই বহুতো এনেকুৱা দুৰ্বল লোক আছে। খেলছ না খেলা নাই? হেপী হোলী। দে অলপ দে, বঢ়িয়া খেলছ না বা হোলী আচলতে যিকোনো হওক মানে বেয়া বস্তু বা মেডিচিন লগাই আমাৰ শৰীৰত, মানে আমি বেলেগ নকওঁ। যোৱা বছৰ এটা আমাৰ ইয়াত যি হৈছে, মানে হোলীৰ ৰঙত কিছুমান মেডিচিন মিহলাই দি মানুহজনৰ এতিয়া মানে গোটেই স্কিনটো বেয়া হৈ গৈছে। বহুত ডক্তৰকো দেখালে কিন্তু কাম নাই। দে অলপমান দে হ'ব মোৰ গোটেই কিদৰে গোটেই মোৰ মূৰটোৰ অৱস্থা নোহোৱা কৰি দিছে। মই দেখাম বাৰু আপোনালোকক মোৰ মূৰটোৰ অৱস্থা কি হৈছে। গতিকে এনেকুৱাই আমাৰ এইটো চাইডৰ হোলী চলে, যিহেতুকে কালিলৈ বৰপেটালৈ যাম বুলি ভাবিছোঁ। কেনেকুৱা লাগছে হোলী খেলি? হোলীটো বহুতেই বঢ়িয়া। এতিয়া আমি চাওঁ বাৰু আৰু কি হয় কি নহয় চাই আছোঁ। গতিকে মোৰ মুখখনো দেখাই আছোঁ বাৰু, মোৰ মুখখন কেনেকুৱা হৈছে কি হৈছে। হেপী হোলী চাওঁ। হোৱা নাই। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব, একদম নকৰিব।